মাজত উপস্থিত থকা অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহান ডাঙৰীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰ সহ প্ৰচাৰক শ্ৰী বশিষ্ঠ গুজৰ বৰুৱা ডাঙৰীয়া, নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, লক্ষীমন সংঘৰ সভাপতি গান্ধীৰাম টিমুং ডাঙৰীয়া, প্ৰাক্তন সভাপতি বলৰাম ভাংচু ডাঙৰীয়া, লক্ষীমন সংঘৰ সাধাৰণ সম্পাদক ৰবি সিং হানছে ডাঙৰীয়াকে আদি কৰি সভাস্থলীত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই মোৰ বক্তব্যৰ আৰম্ভণিতে লক্ষীমন সংঘৰ প্ৰৱৰ্তক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু লক্ষণ ইংতি হেণ্ডছেক ডাঙৰীয়াক, তেখেত য'তে আছে ভগৱানৰ যি বৈকুণ্ঠ ধামত তেখেতক মই ইয়াৰ পৰাই শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। আৰু আমি সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যেন আমাক আশীৰ্বাদ কৰে, মানৱ সমাজত যাতে শান্তি হয়, আমাৰ পৰম্পৰা ঐতিহ্য সকলো লগত ৰাখি আমি যাতে বিকাশৰ পথলৈ আগুৱাই যাব পাৰোঁ, তাৰ বাবে মই গুৰু লক্ষণ